গাইজ নমস্কাৰ মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে চ' আজি মই ভিডিঅ'টো লৈ আহিছোঁ আমাৰ খেতিখন দেখাবলৈ চ' আজি আমি কি খেতি কৰিছোঁ আমাৰ ঘৰত আপোনালোকক সকলোবিলাক দেখাই থাকিম চ' ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আপোনালোকে এয়া চাওক ওলকবিৰ খেতি এয়া দেখিছেনে ওলকবি এয়া ওলকবি হৈ আছে এয়া চাওক ওলকবি তাৰপিছত এইবিলাক লাই শাক এইবিলাক লাই শাক এয়া চাওক ইমান মৰম লগা হৈছে লাই শাকৰ ফুল ইয়াতে অকণমান ওলকবিৰ খেতি কৰিছে এয়া লাই শাক ইমান মজা লগা হৈছে ন লাই শাকৰ ফুলবিলাকেদি বহুত ধুনীয়া লাগে দেখাই আছোঁ আৰু এয়া হ'ল গাজৰৰ খেতি আৰু এয়া গাজৰ হৈ আছে এয়া গাজৰ শাক এয়া চাওক গাজৰ এইখিনি গাজৰৰ পাৰ্ট হয় এইখিনি পালেঙৰ পাত এয়া পালেঙৰ খেতি হয় এয়া পালেং এয়া দেখিছেনে পালেং এয়া লেচেৰা এয়া এডাল দুডালকৈ লেচেৰা লাগিছে এয়া চাওক এয়া লেচেৰা হয় লেচেৰা এয়া জলকীয়া গছ জলকীয়া লগা নাই ফুল ধৰিছে এয়া দেখিছেনে ফুল জলকীয়াৰ ফুল এইটো মিনিকৈ লাগিছে জলকীয়া এয়া আমাৰ ফুলকবিৰ খেতি এয়া ফুলকবি লগা নাই বাৰু হ'ব এইবিলাক দেখিছেনে বন্ধাকবি চব বন্ধাকবি সৰুকৈ হ'লেও ঘৰুৱা খেতিটো খাই খুবেই ভাল লাগে কাৰণ আমাৰ সাৰ নিদিয়া বন্ধাকবি চাওক বন্ধাকবি আলুৰ খেতি দেখিছেনে আলু অকণমান আলুৰ খেতিও কৰিছে সেয়া মূলাৰ খেতি মূলাটো দেখাই আছোঁ সেয়া মূলা মূলা দেখিছে মূলাৰ চাইজ ইমান ধুনীয়া হৈছে এইটো সৰু হৈ থাকিলে এইবিলাক উঠাই মানে খুব ভাল লাগে জানেনে আৰু এটা আছে ৰ'ব আৰু দুটামান উঠাই দিওঁ ৰ'ব পুৰা ডাঙৰ হৈছে চাই দেখিছেনে কিমান ডাঙৰ হৈছে এইখিনি মই মূলা উঠাই দিলোঁ দেখিবলৈ মজা লগা হৈছে দেখিছেনে ইমান ধুনীয়া লগা হৈছে খেতি খোৱাতকৈ মানে উঠাই বেছি ভাল লাগে মোৰতো খুব ভাল লাগে আপোনালোকে কমেণ্ট কৰি ক'বচোন আপোনালোকৰ বাৰু উঠাই ভাল লাগেনে আৰু এটা ডাঙৰ দেখিছোঁ ৰ'ব বেছি ডাঙৰ হোৱা নাছিলে ডাঙৰ আৰু নাই হোৱা এইটো দেখিছোঁ ৰ'ব খাবলৈ খুব সোৱাদ জানেনে খাবলৈ
বহুত টেষ্টি হয় কাৰণ সাৰ নিদিয়া যে আমাৰতো সাধাৰণতে সাৰ দিয়া ন এইডাল ৰঙালাওৰ গাছ ৰঙালাও বগাই আছে কি ৰঙালাও নাজানো দেই এটা ডাঙৰ হৈছে ৰ'ব আৰু এইডাল হৈছে পানীলাওৰ গছ আৰু এইটো দেখিছেনে কৰা লাগিছে পানীলাওৰ চ' আজি ভিডিঅ'টো এয়াই আছিল ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আজিলৈকে আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে